उदालगुरि जिल्लानि खालाइगावआव बड'लेण्ड आलासि जिरायसालि बेखेवदों। खालाइगावआव BTR नि गाहाय मावफुं सोद्रोमा प्रमद बर'आ दिनै आलासि जिरायसालि न'ब्लांखौ बेखेवनानै होयो। गावनि बिबुंथियाव बिथाङा सोलोंथाइ देहानि सायाव फोरमायथिनानै फैगौ समाव BTR खौ फोजौखांनायनि खोथा होयो। BTR आव गं 500निबो बांसिन फरायसालिफोरखौ लुफामफिननाय, हा गैजायै सुबुंनो फिनसुंथा होनाय, फोरोंगिरि थिसननाय बायदि खामानिफोरखौ आखायाव लादों होननानै बिथाङा खौरां बिजोंनि सिगाङाव फोरमायो। बे हाबाफारियाव मावफुं सोद्रोमा दिगन्त बर'आ आरो धर्मनारायण दासजों लोगोसे BTR खुंथायनि बिबानगिरि मावफारियाफोराबो बाहागो लायो। অর্গানাইজ এটা পরিবেশ এটা আছে, গতিকে এই অঞ্চলটোত অলপ যদি আমি সবে অলপ সহায়ৰ আগবঢ়াওঁ আৰু কাম কৰোঁ, এই অঞ্চলটো অতি শীঘ্ৰে বহুত আগবাঢ়ি যাব পাৰে। তো ইয়াৰ কাৰণে আমি কালাইগাঁওটো এতিয়া ফ'কাছ কৰিছোঁ। এই অঞ্চলটো সব চাইডৰ পৰা ডেভেলপ কৰিব লাগিব। ইয়াত অলপ ৰাস্তা ঘাটৰ প্ৰব্লেম আছে, ড্ৰেইনৰ প্ৰব্লেম আছে, সেইখিনি আমি কালাইগাঁও টাউন ডিক্লেয়াৰ হোৱাৰ লগে লগে ইতিমধ্যে কাম আৰম্ভ হৈ আছে। এই কামটো আমি কৰিম। সেকেন্ড ফেজত যেটো আছে, ইয়াৰ কলেজখন ইতিমধ্যে হৈ গ'ল। ইয়াৰ লগে লগে আমাৰ হায়াৰ ছেকেণ্ডাৰীটো আমি কিছুমান ফাণ্ড দিছোঁ আৰু অসম চৰকাৰৰ হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ কাৰণে ইতিমধ্যে স্কিম আছে, য'ত নেকি প্ৰয়োজন 8 কোটি টকা পৰ্যন্ত দিয়া স্কিম আছে আৰু এই স্কিমটো হায়াৰ ছেকেণ্ডাৰীখনে পাব। তো হায়াৰ ছেকেণ্ডাৰীখন সুন্দৰ হৈ যাব। আৰু কালাইগাঁও বুলি ক'লে এটা ষ্টেডিয়াম লাগে। এই ষ্টেডিয়ামটো নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে 5 কোটি টকা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্টৰ পৰা আমি দিম বুলি ঠিক কৰিছোঁ। আৰু ইয়াত আমাৰ ছিনিয়ৰ চিটিজেনৰ কাৰণেও 15 লাখ টকা আমি দিছোঁ, যাতে ইয়াত ছিনিয়ৰ চিটিজেনবিলাকে এই অঞ্চলত আহি অলপ বহিব পাৰে, লাইব্ৰেৰী এটা বনাই পেলাই কিতাপ পত্ৰ পঢ়িব পাৰে, এই সুবিধাখিনি কৰিবলৈ লৈছোঁ। এতিয়া সামাজিকভাৱে যিটো সুস্থতা, বড়োলেণ্ডত এতিয়া শান্তি আহিছে। সকলো জাতি জনগোষ্ঠী মিলি বড়োলেণ্ড অঞ্চল উন্নয়নৰ কাৰণে আমাক অসম চৰকাৰ, ভাৰত চৰকাৰৰ যিখিনি ডেভেলপমেণ্টৰ কাম চলে, ইয়াৰ বাহিৰে যিখিনি কাম আমাৰ পৰা কৰাটো বিচাৰিছে আৰু আমাক যিটো ফাণ্ড দিছে, এইখিনি আমি ইউটিলাইজ কৰি আমাৰ অঞ্চলটো অলপ স্পীডত ডেভেলপমেণ্টটো লৈ যাব লাগিব। আৰু এতিয়া আমাৰ ফ'কাছটো 100% ডেভেলপমেণ্টত। এইটোতো কেক ৰিপৰ্টতো আছে, আমাৰ নিটকনৰ ৰিপৰ্টতো আছে, চবতো আছে। এইটো খালি একশ্যন লোৱাটো মেটাৰ অফ টাইম। হাগ্ৰামা মহিলাৰ একশ্যন হ'বনে নহয়? এইটো চব হাগ্ৰামা মহিলাৰ ওপৰত একশ্যন হ'বনে নহয়, অমুকৰ ওপৰত একশ্যন নহয় নে? আপুনি চাওক, ভাৰতৰ ৰাজনীতিক ইতিহাসত কোনো মানুহে দুৰ্নীতি কৰি ভুল কৰি কোনো সাৰি যোৱা নাই। কেন্দ্ৰীয় মন্ত্ৰীলৈকে এৰেষ্ট হৈছে, আপুনি দেখিছে। কোনোবা ৰাজ্যৰ মুখ্যমন্ত্ৰীও এৰেষ্ট হৈছে, দেখিছে। গতিকে কোনে ভুল কৰিছে, যোনে ভুল কৰিছে, এইটো আজি নহয় কালি এইটোতো মানে একশ্যনটো হ'বই। কাৰণ আইনটো আপুনি কোনো হাতত উঠাই ল'ব নোৱাৰে, ভুলটো কোনো কৰিব নোৱাৰে। BTR 6 মাহৰ যিটো শিক্ষক আছিলে, তেওঁলোকৰ চাকৰিবিলাক এতিয়া নিয়মীয়াকৰণৰ কিবা ব্যৱস্থা হ'ব? কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। মাজতে আমাৰ যিটো আছে, এটা হাইকোৰ্টত এটা কেছ হৈছিলে, যিটো চিটেটসকলে কৰিছিলে, ইয়াৰ কাৰণে অলপ সময় ৰখি গ'ল। এতিয়া আমি পুনৰ হাইকোৰ্টৰ কেছটো উইথড্ৰ হ'ল, আমি পুনৰ অৰ্গেনাইজ কৰিছোঁ। আৰু সেইটো টেট পাছ হৈ থকা, আগৰ টেট, পিছৰ টেট আৰু এতিয়া নতুন টেট কেনেকৈ আমি মিলি পেলাই চবকো সংস্থাপন দিব পাৰোঁ, ইয়াৰ কাৰণে ব্যৱস্থাটো কৰি যায়। নিপকৰ যিটো প্ৰতিবেদন, সেইটো একচুৱেলি এটা কোম্পানীৰ প্ৰতিবেদন বুলি কৈছিলে, এটা এজেঞ্চিৰ প্ৰতিবেদন বুলি তেখেতসকলে নাজানে যে সেইটো ভাৰত চৰকাৰে এটা PSU হয়, ভাৰত চৰকাৰৰ ৰিকগনাইজ PSU হয়। তেখেতসকলে এইটো কৰিব পাৰে, নামানিলেতো আপুনি একো নামানে। তেখেতসকলৰ আৰু গভৰ্ণমেণ্টৰ এজেঞ্চিজ হয়, তো এইটোতো আৰু কেতিয়াও মানে মিছা হ'ব নোৱাৰে। লোকসভা নিৰ্বাচন সন্দৰ্ভত কি ক'ব? আহি আছে, অলপ সময় দিয়ক, অলপ বিহু খাওঁ, কিবা খাওঁ, তাৰপিছত আৰামছে চাওক। কুৱেশ্যন পেপাৰ ফাদিল হোৱা বুলি যিটো কথা ওলাইছে, ইয়াৰ ওপৰত ইতিমধ্যে ইনকুৱাৰী দিছে, পুলিচৰ পৰাও ইনকুৱাৰী দিছে, আমাৰ সেৱাৰ পৰাও ইনকুৱাৰী দিছে। গতিকে কোনোবা যদি তেনেকুৱা কৰিছে যে আজি ইয়াৰ ওপৰত যিটো ইনকুৱাৰী হৈছে, এইটো স্পীড আপ কৰি একশ্যন হ'ব লাগে, সেইটো ময়ো বিচাৰোঁ। ইয়াৰ ওপৰত এটা ষ্ট্ৰং একশ্যন হ'ব লাগে, এইটো ময়ো বিচাৰোঁ, যাতে ষ্টুডেণ্টবিলাকে অনাগত দিনত তেনেকৈ আৰু কষ্ট নাপায়। তো সেইকাৰণে যিটো হৈছে, এইটো শুনি পেলাই দুখ পাইছোঁ, কিন্তু আচলতে কি হৈছে ইনকুৱাৰীত স্পষ্ট হৈ যাব। ছাৰ, ওদালগুৰি কলেজৰ
পথটো বিসংগতি হৈ আছে কি ক'ব নাই এই গোটেইকেইটা পথ আমাৰ কনচিডাৰেশ্যনত আছে যিটো অসম চৰকাৰৰ পেকেজত হ'ব কিছুমান আমাৰ গুডউইলত হ'ব আৰু যিটো ৰৈ যাব ইয়াৰ কাৰণে আমি এটা লিষ্ট বনাই আছোঁ এই ৰোডবিলাক কৰাৰ কাৰণে লাষ্ট এটা কুৱেশ্যন আছে আপোনাৰ বিশেষকৈ ক'ব লাগিব আপুনি দুৰ্গা পূজাৰ পিছতে ইয়াতে বন অঞ্চলত বাস কৰা মানুহখিনি আঁতৰি যাবৰ কাৰণে হেৰি কৰিছিলে বা উচ্ছেদ হেৰি কৰিব বুলি কৈছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিলোঁ যে নটিছো গৈছে কেতিয়ালৈ উচ্ছেদ হ'ব এইটো ফলত চাওক ইতিমধ্যে চিৰাঙত বহুত এৰিয়া প্ৰায় 2000 বিঘা আমি এইটো ক্লিয়াৰ হৈ গ'ল আৰু এতিয়া কোকৰাঝাৰৰ কিছুমান এৰিয়া হৈ আছে আৰু ইতিমধ্যে আপুনি শুনিছে গোসাইগাঁও শ্ৰীৰামপুৰত মানে ডাঙৰ বাগান এটা আমি উচ্ছেদ কৰা হৈ গ'ল তো তেনেকুৱা বহুত কামবিলাক স্পীডত হৈ আছে কিন্তু কথা হৈছে কি আমি কোনো মানুহক মানে ডিষ্টাৰ্ব কৰিব বিচৰা নাই চবেই মানে হিউমেন ৰাইটটো যাতে থাকে আৰু মই যিসকল আজি এই অঞ্চলবিলাকত আছে তেখেতসকলকো অনুৰোধ কৰিছোঁ যাৰ নিজৰ অলৰেডি মাটি আছে আমাৰ এনেকুৱাও কেছ আহিছে কোনোবা ৰৌতাত মানে ফৰেষ্ট ৰাইট এক্টৰ মাটি পাইছে সিটো বিক্ৰী কৰি আৰু মানে কোকৰাঝাৰলৈ গৈছে সিটো বিক্ৰী কৰি চিৰাঙলৈ আহিছে তেনেকুৱা কেছবিলাক আমাৰ আহি পাইছে চ' সেইকাৰণে খুব আমি চেঞ্চিটিভলি ইছ্যুটো যিহেতু চেঞ্চিটিভ খুব মাইনুটলি চাই আছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰেভিনিউ চবেই আমি চাই আছোঁ আৰু আমাৰ এতিয়া বহুতখিনি তথ্য প্ৰায় 80% ক্লিয়াৰ হৈছে তথ্যবিলাক সেইখিনি আমি এনাদাৰ কম দিনৰ ভিতৰত আমাৰ গোটেই এভেকশ্যনটো য'ত প্ৰয়োজন আমি সেইটো কৰিম য'ত প্ৰয়োজন নাই তাতো কৰাৰ দৰকাৰ নাই